বৰুৱা আপোনাৰ কাৰণে মই ল'ৰাটো ঘূৰাই পালোঁ। এনেকৈ নক'ব আকৌ, বেয়া লাগে নহয়। মোৰ কাৰণে নহয় আকৌ, ভগৱানৰ কাৰণেহে ঘূৰাই পালা। হ'লেও আপুনি নহ'লে কেনেকৈ পালোঁ হয়? এতিয়া পালাতো, এতিয়া কাম কৰিবা, অকলে তাক স্কুলত নপঠাবা। নাই আৰু অকলে নপঠাওঁ তাক স্কুলত। বৰুৱা এখন বাইক আনি তাক মই বাইকেদি অনা নিয়া কৰিব লাগিব। আনা আকৌ, এতিয়া দেৱালীৰ অফাৰ চলি আছে নহয়। হয় নি? পিছে আজিও যাওঁ নি ডিলাৰলৈকে? যাব পাৰিব আকৌ, কিয় নোৱাৰিব? বৰদেউতা বহিছে? ভেবা বহিছোঁ আকৌ। আৰু তুমি অকলে স্কুলত নাযাবা আৰু কোনোবাই মাতিলেও চকলেট দিলেও নাযাবা। বৰদেউতা নগ'লে জোৰ বস্তিকে উঠাই লৈ যায় নহয়। ভেবা চিন্তা কৰিব নালাগে, আজি আমি ডিলাৰলৈ যাম, এখন বাইক আনিম, আজিৰ পৰা তোমাক অনা নিয়া মই কৰিম। হয়নি পাপা? আমাৰ নতুন গাড়ী আহিব আজি। পিছে মই এতিয়া উঠো, বহুত দেৰি হ'ল নহয়। বৰদেউতা বহা, মা চাহ বনাই আছে নহয়, একেলগে খাই যাবা। চাহ কিয় বনাব লাগে, নবনালেও হ'ল হয়। বৰুৱা বহা, একেলগে চাহ একাপ খাওঁ। দেৱালীটো আহিলে এটা ডাঙৰ চাই বোমা কিনি চোতালতে লগাই দিব লাগিব আৰু। এইবাৰ দেৱালীত ধামাকা বোমা ফুটোৱা দিম মই। এইবাৰ এটা ৰকেট আনি একদম ওপৰলৈ লৈ যাব লাগিব বে। কিহে গুণৰাম বুঢ়া, কি কৰি আছে? পকা জিতেন, কিনো কৰিবা আৰু। বোলো দেৱালীটো আহিলে এটা ৰকেট উৰাম বুলি ভাবি আছো আৰু। জিতেন, দেৱালীত বোলে কিবা অফাৰ দে বোমাবিলাকৰো অফাৰ দে নি? গুণু বুঢ়া, এখলা চাধা লৈ আহা আগে, তাৰ পিছত কৈ আছো বাৰু। তই নাজানা নি মই চাধা নাখাওঁ? আমি সেইবোৰ নাখাওঁ, আমি ডাঙৰটো খাওঁ। আৰু চাধা কোনে খায়? চাধা গাধাইহে খায়। মানে মই গাধা এতিয়া? গুণু বুঢ়া, চাম বাৰু কোনে গাধা হয়। যা চাবি যা। গুণু বুঢ়া, দেৱালী আহি আছে, ডাঙৰ এটা বোমা কিনি তোৰ পকাৰতে লগাই দিম। জহনী, তই কাক কি কৈছ? এডাল দেখিছ নে নাই? বৰ টাকানডাল লৈ থাকে, সেইডাললৈ দম তাৰ। তই ৰখিলি নে? জহনী, ৰখা। আমি যাব ওলালো। মা, তুমি যাবা নি আমাৰ লগত? নাই মই নাযাওঁ। যোগাৰখিনি কৰি থবা পূজাৰ। গাড়ী লৈ আহি একে লগে পূজা কৰিবই লাগিব নে? হ'ব, যোৱাচোন এতিয়া, গাড়ীখনকে লৈ আহা। বাই মা, আহিছো। পাপা, কিবা বোলে KTM বাইক ওলাইছে, KTM বাইক ল'ম হা। হ'ব, আগে বলাচোন। আহক, KTM বাইক লওক। বাম্পাৰ অফাৰ চলি আছে, দেৱালীৰ বাম্পাৰ অফাৰ। আহিলে লৈ যাব পাৰিব কম ডাউন পেমেণ্টত KTM বাইক। সস্তাতে বাই বস্তাত ভৰাই লওক, আহক, দেৱালীৰ অফাৰ। পাপা, ইমান বাইক? ইমান বাইক কিয় নহ'ব, আকৌ এখন ডিলাৰ। আপোনালোকৰ তাতে পিছে দেৱালীৰ অফাৰ চলি আছে নে নাই বাৰু? আছে, আমাৰ তাত বাম্পাৰ অফাৰ চলি আছে। কেনেকুৱা অফাৰ বাৰু? কম ডাউন পেমেণ্টত দামী গাড়ী লৈ যোৱা। এনে আপোনালোকে গাড়ী ল'ব আহিছে নে? নাই, আমি গাড়ী ল'ব অহা নাই, আমি ঘৰৰ ঘাঁহ কাটিব আহিছো ইয়াতে। নাই, মই আকৌ নাজানো না, কিছুমানে একে চাবহে আহে। আপোনালোকে কি ল'ব আহিছে নি? খুৰা, আমি বাইক ল'ব আহিছো আজি। হয় নি? মই আকৌ নাজানো না। ভেবা, পিছে কি KTM ল'বা নি? পাপা, KTM লোৱা, মই KTM বহুত ভাল পাওঁ। পিছে কেনেকুৱা কালাৰখন ল'বা বাৰু? পাপা, বগা কালাৰখন লোৱা। আছে, KTM বহুত ভাল গাড়ী আছে, কোনখন লোৱা আহাচোন, চাবা আহা। গাড়ী লোৱা অলপ দামবিলাক বেছি হ'ব আৰু। পইচাৰ কথাটো চিন্তা কৰিব নালাগে, গাড়ীখন ভাল হ'লেই হ'ল। হ'ব, চিন্তা কৰিব নালাগে, KTM গাড়ী এনেও বহুত ভাল। তেল অলপ বেছিকে খাব, ইঞ্জিন শক্তি আছে, খৰচটো অলপ বাঢ়ি যাব, কিন্তু গাড়ী ভাল পাবা। তেল বেছিকে খালে দেখোন জুলুমে হ'ব, 100 টকা লিটাৰ তেল ভৰাব লাগিলে গাড়ী কিনাতকে দেখোন খোজকাঢ়ি যোৱাই ভাল হ'ব। হ'ব, এইটো কিয় চিন্তা কৰিছে? হাতী কিনিলেতো খাব দিব লাগিবই, হাতীৰ লগত চিগিলি কিনিব লাগিবই। লগত আহা, বগা কালাৰ গাড়ীখন দেখাই দিওঁ। বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিলো। আশা কৰো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি। আমি নেক্সট খণ্ডত KTM বাইক লৈ আছো, চাবলৈ নাপাহৰিবা। বাই বন্ধুসকল।